ইমান কষ্ট কৰাৰ পিছতো মই মোৰ ল'ৰাজনৰ পৰা একো নাপালো। ল'ৰাজনে না পঢ়া শুনাত ভাল হ'ল, না ব্যৱহাৰ ভাল হ'ল, না একো হ'ল। চবতে তেওঁ যুদ্ধ কৰি আছে। ঘৰত আহি পেলাই তেওঁৰ যুদ্ধ নালাগে। ঘৰত তেওঁ মাক বা দেউতাক টিচাৰ হিচাপে নিবিচাৰে। তেওঁ মাকক মাক হিচাপে আৰু দেউতাকক দেউতা হিচাপে বিচাৰে। তেওঁৰ কাৰণে ঘৰখন এখন ছেফ প্লেচ হ'ব লাগে, য'ত তেওঁ অলপ শান্তি পাব। আপুনি কৰিছেনে কেতিয়াবা যে বাবা তুমি টায়াৰ্ড হৈ গৈছে নেকি? টায়াৰ্ড হৈ গ'লে এতিয়া অলপ ফ্ৰী থাকা। আপুনি তেওঁক হাক কৰি পেলাই কয়নে যে তুমি ইমান কষ্ট কৰি আছা, থেংক ইউ? আপুনি তেওঁক কেতিয়াবা এপ্ৰিচিয়েট কৰেনে? বা আজি তুমি ইমান ভালকে কৰিলা। আপুনি কি কয় 90 পালে? নহয়, নেক্সট টাইম তোমাৰ 95 পাব লাগিব, নহ'লে নহ'ব। হয়নে? পেৰেণ্টছ প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। তেওঁলোকো মানুহ হয়। তেওঁলোকৰ কাৰণেও এখন ছেফ প্লেচ লাগে। তেওঁলোকেও শান্তি বিচাৰে। খালি মেচিনৰ নিচিনা এটাৰ পিছত এটা ইনষ্ট্ৰাকশ্যন দি আছে, এটাৰ পিছত এটা আপুনি গাইডলাইন কৰি আছে, যাত তেওঁ কমফৰ্ট ফিল কৰি আছে নাই আপুনি এবাৰো ভাবাই নাই। তেওঁৰ মনৰ ইচ্ছা কি আপুনি এইটোও ভবা নাই। তোমাক এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, কৰিবই লাগিব। আপুনি খালি অৰ্ডাৰ আৰু গাইড চাইছে। কিন্তু ল'ৰা ছোৱালীক এই মা দেউতাক এজন মা দেউতা হিচাপে বিচাৰে, ইনষ্ট্ৰাক্টৰ হিচাপে নিবিচাৰে। প্ৰথমত আপুনি মাক হওক, দেউতাক হওক, আপোনাক যাতে আপোনাৰ সন্তানে ট্ৰাষ্ট কৰে, আপুনি সেইখিনি ট্ৰাষ্ট ফিল কৰাব পাৰিছেনে? যে সন্তানে আহি পেলাই যিকোনো কথা আপোনাক শ্বেয়াৰ কৰি আছে? পাৰা নাই। গতিকে আপোনাৰ সন্তানৰ পৰা কেনেকে আপুনি ভাল ৰিজাল্ট পাব? যদিও তেওঁ একাডেমিকলি ভাল কৰি আছে, ভাল চাকৰিও পালে, এটা সময়ত গৈ পেলাই আপোনাৰ পৰা আঁতৰি যাব। আপোনাৰ ফোন উঠাব নিবিচাৰিব তেওঁ। এইটোৱেই ৰিয়েল, এইটোৱেই ফেক্ট। বুজিবলৈ যত্ন কৰক। সন্তান কোনো মেচিন নহয়। তেওঁলোকৰো ইচ্ছা অনিচ্ছা থাকে। তেওঁলোক